खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि धेमाजि जिल्लानि सिङाव थानाय खालिहामारि गामियाव सती जयमतीनि गोसोखां सान फालिदों। आहम साम्राज्यनि सती जयमतीनि गोसोखां सान फालिदों। नंगौ सती जयमतीया आहम साम्राज्यनि 600 बोसोरनि सासे रुजुजायै साहस गोनां आरो गेदेर आहम आइजो सती जयमतीखौ धेमाजि जिल्लानि सिङाव थानाय खालिहामारि गामियाव गोसोखां सान फालिदों, जाय गावखौ जिउ बावनायजों आसामनि जारिमिनाव मोनसे गोग्गाथाव आयदा सोरजिदोंमोन। बोसोरफ्रोमबो साउन दाननि 13 अक्ट'खालि गेदेमा आइजो जयमतीनि जिउखौ फोथांना लाखिनायनि थांखिजों फालिनाय जायो। थिग बेफोरबायदिनो धेमाजि जिल्लानि सिङाव थानाय खालिहामारि गामियावबो सानसेनि हाबाफारिजों जया श्रीमती दिवस फालिनायखौ नुनो मोननाय जादों। যেটো আমাৰ অতি পবিত্ৰ দিন বুলি আমি ধৰো, যেহেতু মহাসতী জয়মতীয়ে কেৱল আহোমৰ কাৰণে নহয় অসমীয়া জাতিটোৰ কাৰণে তেওঁ যি ত্যাগ কৰিছিল, তেওঁৰ যিখিনি ত্যাগ কৰিছিল এই ত্যাগখিনি আচলতে আমি আজি অতি শ্ৰদ্ধাৰে কৰিছো। আৰু মই ভাবো যে নৱপ্ৰজন্মই অনাগত দিনত তেখেতৰ জাতিৰ প্ৰতি যি প্ৰেম আছিল, জাতিৰ প্ৰতি যি ত্যাগ আছিল, এই ত্যাগেৰে মই ভাবো আগবঢ়াটো উচিত। আমি মহাসতী জয়মতী দিৱসটি ইমান সুন্দৰকৈ আমি পালন কৰিব লৈছো। ইয়াতে আমি অসমবাসীলৈ এটা বাৰ্তা দিব খুজিছো যে পূজাটো আমাৰ মহাসতী জয়মতীৰ নামত কোনেও দিয়া নাই। আমি প্ৰথমবাৰ দিব খুজিছো বুলি ভাবিছো আৰু দিবলৈ লৈছো। আটাইকেইটা কাৰ্যসূচী আমাৰ সম্পন্ন হৈছে আৰু পূজা খুব সুন্দৰভাৱে চলিব। অসমবাসীলৈ এটা জনাম যে মহিয়সী জয়মতী মৃত্যুৰ সময়ত তেওঁ যি লাঙি গদা পানীক এৰি থৈ গৈছিল, দুটি কণমানি লাই লেচাই এৰি থৈ গৈছিল আৰু অৱশেষত তেওঁ অনুমতি ক্ৰমে গদা পানী ৰাজসিংহাসনত বহি লাই লেচাইক কৈছিল যে তুমি ৰুদ্ৰসিংহ নাম লৈ মাতৃ গৌৰৱ স্বৰূপ জীয়াই ৰাখিবা। সেই নামেৰে ৰুদ্ৰসিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰী খনাইছিল। আজিও জিলিকি আছে, ৰংঘৰ কাৰেংঘৰ জিলিকি আছে। আমি মংগোলীয় জনগোষ্ঠীৰ মানুহ, আমি টাই আহোম মানুহ আৰু আমাৰ মাতৃগৰাকীয়ে একেৰাহে 18 দিন যি জীয়াতু ভুগিছিলে দেশৰ কাৰণে, তেওঁ নিজৰ কণমানি পোৱালীকেইটি স্বাৰ্থ ত্যাগ কৰি দেশ মাতৃ মংগলৰ কাৰণে নিজৰ স্বামীক নগা পাহাৰলৈ পলাই পঠিয়াইছিলে আৰু তেখেতে চাওদাঙৰ হাতত অমানসিক শাস্তি ভুগি যি জীয়াতু ভুগিলে কলে আমাৰ চকু পানী ওলাই, হৃদয় বিদাৰি যায়। গতিকে সেইগৰাকী মহিয়সী নাৰী শ্ৰীচৰণত আমি আজি পূজা দিবলৈ পাই নথৈ আনন্দিত হৈছো আৰু মই হাত জোৰ কৰিছো আমাৰ অসমবাসী টাই আহোমবাসীলৈ, অসমীয়া হিচাপে টাই আহোম হিচাপে সদায় তেওঁ গৌৰৱ জীয়াই ৰাখক আৰু অসম যেতিয়ালৈকে জীয়াই থাকিব, চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকিব, জয়মতী স্মৃতি সদায় জীয়াই থাকিব। আমি তেখেতৰ হৈ থাকিম, তেখেতৰ সতীত্ব গুণ আমি পাবৰ কাৰণে আমি আজি দাম পূজা কৰিছো, তেখেতৰ দাম পূজা কৰিছো। লগতে আমাৰ ফুৰালুং হব যি মাংগলিক পূজা, তেখেতৰ নামত পূজা দিবলৈ পাই আমি অতিকৈ আনন্দিত হৈছো আৰু আপোনালোক আমাৰ মাজলৈ गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा इन्टारप्राइज बाजाज श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।